মই ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান গোগামুখৰ বৰিষ্ঠ বৈজ্ঞানিক কাম কৰিছোঁ। আজি আপুনি দেখিছে ইয়াত আমাৰ এৱাৰনেছ প্ৰগ্ৰাম কাম ইনপুট ডিষ্ট্ৰিবিউশ্যন এটা প্ৰগ্ৰাম ৰাখিছোঁ। এইটো একচুৱেলি এম্পাৱাৰিং ৰুৰাল ইউথ, এইটো আমাৰ মেইন পাৰ্পাছ, এম্পাৱাৰিং ৰুৰাল ইউথ। কেনেকৈ আমি ৰুৰাল ইউথক সশক্তিকৰণ কৰিব পাৰিম তাৰ বাবে পাৰ্টিকুলাৰলি অৰ্গেনিক ফাৰ্মিং এছপেক্টত এণ্ড বায়' ফাৰ্টিলাইজাৰ এছপেক্টত কেনেকৈ আমি তেওঁক সশক্তিকৰণ কৰিব পাৰিম। তো এইটো আমাৰ নৰ্থ ইষ্ট ফাণ্ড, নৰ্থ ইষ্ট কম্পোনেণ্টৰ আণ্ডাৰত আমাৰ নেশ্যনেল ব্যুৰ অফ এগ্ৰিকালচাৰ ইম্পৰ্টেণ্ট মাইক্ৰ' অৰ্গানিজম, যিটো উত্তৰ প্ৰদেশৰ এটা ডাঙৰ ইনষ্টিটিউট আছে মাইক্ৰ' অৰ্গানিজমৰ ওপৰত কাম কৰিছে, তেওঁ আমাক ফাণ্ডটো দিছে। তো তেওঁ তাত ডক্টৰ হিল্লোল চাকদাক তেওঁ কোঅৰ্ডিনেট কৰি আছে, মই ইয়াৰ পৰা কোঅৰ্ডিনেট কৰিছোঁ। তো আমাৰ এই প্ৰগ্ৰামটো আজি হৈছে এৱাৰনেছ কাম ইনপুট ডিষ্ট্ৰিবিউশ্যন অৰ্গেনিক ফাৰ্মিং এণ্ড বায়' ফাৰ্টিলাইজাৰৰ ওপৰত। আৰু আমি যোৱাকালি এইটো এটা ফিল্ড ডে এণ্ড ডেমনষ্ট্ৰেশ্যন অৰ্গেনাইজ কৰিছিলোঁ অৰ্গেনিক ফাৰ্মিং আৰু কেনেকৈ আমি চিড ট্ৰিটমেণ্ট বায়' ফাৰ্টিলাইজাৰ ইউজ কৰিব পাৰিম আৰু ধুনীয়া কেনেকৈ আমি জৈৱিক খেতি আৰু আমাৰ যিটো বায়' ট্ৰিটমেণ্ট তাৰ পিছত কেনেকৈ আমি কৰিব পাৰিম সেইটো ডেমনষ্ট্ৰেশ্যনো মই কালি এটা দিছিলোঁ। তাত আমাৰ এনেকৈ 61মান এটেণ্ড কৰিছিলে। আজি আপুনি দেখিছে মানে আমাৰ খেতিয়ক মানুহ ইয়াত এটেণ্ড কৰিছে। বিভিন্ন বেলেগ বেলেগ জেগা লখিমপুৰ ধেমাজি ডিষ্ট্ৰিক্টৰ বেলেগ বেলেগ গাঁৱৰ পৰা ইয়াত আহিছে, বহুত গাঁৱৰ পৰা আহিছে। কমচে কম ইয়াত 180-200 মানুহ ইয়াত আছে। জৈৱিক কথা আপোনাক ক'ম কি আমাৰ যে নৰ্থ ইষ্ট ৰিজিয়নটো আছে অলৰেডি আমাৰ জৈৱিক খেতিৰ বিষয়ে অলপ এইটো সচেতনতা আছে, কেনেকৈ পৰম্পৰাগত এইটো হৈ থাকে। তো আমাৰ আপুনি সকলোৱে জানে কি আমাৰ ৰাসায়নিক যিটো বস্তু আমাৰ আজিকালি ৰাসায়নিক যিটো সাৰ আছে আমাৰ সেইটো ইউজ হৈ আছে, পেষ্টিচাইড, কেমিকেল, ৰাসায়নিক সাৰ। সেইটোৰ বাবে আমাৰ মাটিৰ ধাৰণ ক্ষমতাটো বেয়া হয়, এনেকৈ কথা নাই। দিলে যিমান আমি ইউৰিয়া লাগাম, আমাৰ যিমান ৰাসায়নিক বস্তু লাগাম, মাটিটোও আমাৰ বেয়া হয়। তাৰপিছত আমাৰ পশু গাছ কালাৰ খাই থাকে, সেইটোও আমাৰ বেয়া হয়। তাৰপিছত আমাৰ মানুহ আমি ডাইৰেক্ট চব্জি খাই আছোঁ, আমি ডাইৰেক্ট কিবা বস্তু খাই আছোঁ যিটোতে অৰ্গেনিক আমাৰ ৰাসায়নিক বস্তু ইউজ হৈছে, সেইটোতে আমাৰ নিজৰো হেল্থ ইছ্যুজ প্ৰব্লেম হয়। এনেকৈ আমি লাহে লাহে আমাৰ ৰাসায়নিক বস্তুটো কম কৰিব লাগিব। আমাৰ গভৰ্ণমেণ্টৰো চলি আছে, গভৰ্ণমেণ্টৰো চিন্তা আছে কি কেনেকৈ আমি অৰ্গেনিক ফাৰ্মিং পৰম্পৰাগতভাৱে প্ৰমোট কৰিব পাৰোঁ। তাৰ বাবে এইটো এটা উদ্যোগ আমি লৈছোঁ কি কেনেকৈ আমি অৰ্গেনিক অলৰেডি ইয়াৰ মানুহ সচেতন আছে কেনেকৈ অৰ্গেনিক ফাৰ্মিং কৰে, মানে আমি চাইণ্টিফিকেলি কেনেকৈ ফাৰ্মাৰে লাইভলিহুডটো ডাইভাৰ্চিফাই কৰি ইনকাম সাষ্টেইন কৰিব পাৰিম সেইটো মেইন কৰিছোঁ। ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট 2017 পৰা আৰম্ভ হৈছে। আমি ইয়াত এতিয়া 32 চাৰ্ভিচেছ জইন কৰিছোঁ। আমাৰ তিনিটা দিশত আমি কাম কৰি আছোঁ। টিচিং, আমি ষ্টুডেণ্টক শিক্ষা দি আছোঁ, BSc, MSc আৰু PhD আমি গাইড দি আছোঁ। তাৰ লগে লগে আমি ৰিচাৰ্চৰ গৱেষণাৰ যিবোৰ কাম সেইবোৰ কৰি আছোঁ। ইয়াৰ উপৰি আমাৰ এটা মেণ্ডেটৰী এক্টিভিটি আছে য'ত আমি স্কিল ডেভেলপমেণ্ট কৰিব লাগে, ফাৰ্মাৰ্ছক স্কিল ডেভেলপমেণ্ট কৰিব লাগে আৰু এৱাৰ কৰিব লাগে। প্ৰযুক্তিবিদ্যাৰ কেনেকৈ কৃষিখণ্ডটো আগবঢ়াই নিব লাগে তাৰ ওপৰত আমি প্ৰশিক্ষণ দিব লাগে। প্ৰশিক্ষণ দিয়াই নহয় যে কেনেকৈ আমি ছাষ্টেইনেবল ক্ৰপ প্ৰডাকশ্যন কৰিব পাৰোঁ তাৰ বিষয়ে আমি তেখেতসকলৰ লগত পাৰ্টিচিপেশ্যন কৰি গোটেই ৰিজনটো নৰ্থ ইষ্টাৰ্ণ ৰিজনটো ডেভেলপ কৰিব লাগে। সেই এটা প্ৰয়াস আৰু সেই প্ৰয়াসৰ কৰি আপুনি হয়তো গম পাব এই মাহৰ আপোনাৰ এতিয়া আপুনি গোটেই আমাৰ প্ৰগ্ৰেমবোৰ চালে গম পাব। আমি আজি 3000 ফাৰ্মাৰ কভাৰ কৰিছোঁ, আমাৰ ৰেকৰ্ডত আছে। আৰু তেখেতসকলক আমি টেকন'লজি দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু টেকন'লজি দিয়াৰ লগে লগে বহুত কম পৰিমাণে তেখেতসকলক কিছুমান চিট দিছোঁ, কিছুমান ফাৰ্টিলাইজাৰ দিছোঁ। আজি স্প্ৰে মেচিন দি আছে যাতে তেখেতসকলে এই বস্তুটো ব্যৱহাৰ কৰি ইন ফিউচাৰ তেখেতসকলক কেনেকুৱা ধৰণৰ বস্তু লাগিব, ইন ফিউচাৰ তেখেতসকলে কেনেকৈ সেইটো আগবঢ়াই নিব পাৰে তাৰ এটা প্ৰয়াস মই ভাবোঁ। আমাৰ খেতিয়কৰ পৰা আমি যথেষ্ট ৰেছপঞ্চ পাইছোঁ আৰু মই ভাবোঁ সিহঁতে আমাৰ লগত কোঅপাৰেশ্যন কৰিব আৰু আমাৰ পৰা যিটো আমি তেখেতসকলক টিচিং দিছোঁ, যিটো আমি ডেমনষ্ট্ৰেশ্যন দিছোঁ, সেইটো তেখেতসকলে শিকি আমাৰ কৃষিখণ্ডত উন্নতি সাধন কৰিব। थाखो 5 आरो मेट्रिक आनजाद उथ्रिसार जागोन फरायसाफोरनि थाखाय गोजोनथाव रादाब। गोनांथि आरो मोजां खाबुफोरखौ लानानै गुन गोनां सोलोंथाइ होनो नोंथांमोनखौ नेनानै दङ बड'लेण्ड स्टार एकाडेमि क'क्राझारआ। 2024 इं मायथाइयाव क'क्राझार थिथागुरि समबाय मावख'नि साखाथियाव गोदानै गायसनजानाय बड'लेण्ड स्टार एकाडेमि क'क्राझाराव 2025-2026 सोलोंथाइ बोसोरनि गोदानै मुं थिसननाया सोलिगासिनो दङ। बड'लेण्ड स्टार एकाडेमियाव 6 थाखोनिफ्राय 9 थाखोसिमनि फरायसाफोरा बर' बिजोङाव आरो 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरा बर'
बिजों आरो इंराजि बिजोङाव मुं थिसननो हागोन। बेनि थाखाय आर'ज बिलाइ आरो पान्डुलिपि बिलाइगासिनो दङ। 11 थाखोनिफ्राय 12 थाखोसिमनि फरायसाफोरनि थाखाय आखा-फाखा आरो रोंगौथि गोनां फोरोंगिरिफोरखौ लानानै साइन्स, कमार्स एन्ड आर्टस मोनथाम स्ट्रिमनि सायाव फरायसाफोरखौ गुन गोनां सोलोंथाइ होनानै बायदि बिथिंजों सोरगिदिं जौगाखांनाय लाबोनो साखाफारा क'क्राझारनि तितागुरियाव थानाय बड'लेण्ड स्टार एकाडेमिया। बड'लेण्ड स्टार एकाडेमियाव मुं थिसननोब्ला बाङाइ बेसेनाव मुं थिसननायनि गेजेरजोंनो फरायसाफोरा गाहायाव होनाय माखासे खाबुफोरखौ मोननो हागोन। इंराजि सोलोंनायनि खाबु, साखोन-सिखोन थाखो खथा, बिजाब बाख्रि, BPL थाखोनि फरायसा फरायसुलिफोरनि मुं थिसननायाव 20% मासुल रेहाय होनाय। बेजों लोगोसेनो नोंथांमोनहा JEE नीट आनजादनि थाखाय बेसेन नाङै फोरोंथाय, मान्थलि मक टेस्ट, जिउ राहा दानाय बायदि बायदि गियानलु आयदाफोरनि उफ्रा सोलोंफारिफोरनि खाबुफोरखौ मोननो हागोन। हौवासा आरो हिन्जावसाफोरनि थाखाय मुलाम्फा गोनां मोजां जामुं आरो मोजां थाग्रा खथानि खाबु गोनां हस्टेलनि खाबुफोरखौबो मोननो हागोन। बिदिब्ला गोबाव खालामाजासे नोंथाङाबो बड'लेण्ड स्टार एकाडेमियाव थाबैनो मुं थिसननायनि थाखाय सुलाद लादो। आबुङै मिथिनो थाखाय जानबुं अनजिमा 6000349997 एबा 7638008149 एबा 6003494371 आव फोनांजाब खालामदो।